কলেজত আহিলোঁ ভাবিছিলোঁ ঘৰৰ পৰাই ভিডিঅ'টো কৰিম কিন্তু পাহৰি থাকিলোঁ নহয় ইমান যে জঞ্জাল অহাৰ সময়ত বহুত প্ৰব্লেম হয় বহুত অন্তৰো হয় সেইকাৰণে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ চাওকচোন ভিডিঅ'টো ফেবাৰঘাট বাছ আস্থানত নামি কিনে তাৰ পৰা খোজকাঢ়ি আহি আছোঁ কলেজলৈ কলেজৰ হোষ্টেল পাৰ হ'লোঁ এতিয়া কলেজৰ ওচৰৰ ফুচকা দোকানখন পাম আৰু ইমানেই পানী পুৰি লাভাৰ কলেজত যেতিয়া আহিলেও গেদাৰিং লাগিয়ে থাকে আৰু দোকানত কলেজত আহি থকাহে যায় কিন্তু কেতিয়া স্থাপিত হয় সেইটো চোৱা নাযায় আমাৰ কলেজখন 1951 চনত স্থাপিত হৈছিলে কিন্তু এইটো সৰু সুৰা বস্তুবিলাক চাবই নহয় চোৱা হ'ল কলেজখন আহিলোঁ কলেজৰ ভিতৰত সোমালোঁ এতিয়া তাৰপাছত এতিয়া এটা সৰস্বতী আছে আমাৰ ইয়াতে সেইটো সৰস্বতী মাক এনেই ইয়াৰ পৰাই হাতখন এনেই সেৱা এটা জোৰ লগাই দিওঁ তাৰপাছত ডিপাৰ্টমেণ্টলৈ যাওঁ আমি ডিপাৰ্টমেণ্টলৈ যাবলৈ বহুত যাব লাগে আমাৰ ডিপাৰ্টমেণ্টটো 100 ৰুম অসমীয়া ডিপাৰ্টমেণ্টৰ বহুত যাব লাগে একদম যাওঁতে ভৰি বিষাই যায় ইফালে ভেবাৰাঘাটৰ পৰা খোজ কাঢ়োঁতেতো ভৰি বিষায়ে তাৰ পৰাতো আৰু বিষায় ৰাম দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰাম দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু ৰাম জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু এবুকু মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে দি থকক বনাব জানো ৰাম দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু বাছৰ পৰা বাৰু নামিলোঁ এতিয়া আকৌ ইয়াৰ পৰা 6 কিলোমিটাৰ যাব লাগিব ঘৰলৈ এতিয়া আমি কেতিয়াবা খোজকাঢ়ি যাওঁ কেতিয়াবা পিলপিলিত যাওঁ কেতিয়াবা স্কুটি লৈ আহোঁ তেনেকৈয়ে যাওঁ আজি স্কুটিত সেইকাৰণে স্কুটিৰে আমি গৈ আছোঁ তিনিজনী ঘৰলৈ বুলি তেনেকৈ আহি আহি আমি পোকৰাঝাৰ চক পালোঁ পোকৰাঝাৰ চক পোৱা ঘৰেই পোৱা নহয় জানো আৰু পোকৰাঝাৰ চকৰ পৰা 100 মিটাৰ যাব লাগিব বাৰু মোৰ ঘৰ পাবলৈ তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব